নৱেম্বৰ মাহত সূৰ্য আৰু শুক্ৰ ৰাশি সলনি কৰিব। একে সময়তে শনিয়ে নিজৰ ৰেট্ৰগেড গতিক এৰি প্ৰত্যক্ষ হ'ব। এই গ্ৰহবোৰে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব, যাৰ বাবে মেষ ৰাশিৰ লোকৰ ব্যৱসায়ত উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব। সম্পত্তিৰ কামত লাভৰ সম্ভাৱনা থাকিব। বৃষ ৰাশিৰ লোকে আৰ্থিক বিষয়ত আশা কৰাতকৈ অধিক সুবিধা পোৱাৰ সম্ভাৱনা থাকিব। এই ভিডিঅ'টোৰ যোগেদি বাকী থকা ৰাশিসমূহ যেনে আপোনাৰ ধনুৰ পৰা আৰম্ভ কৰি মীন ৰাশিলৈকে দিবলৈ যত্ন কৰিছোঁ। আৰু যদি আপোনালোকে আগৰ ৰাশিবোৰ চাব বিচাৰে তেনেহ'লে প্লেলিষ্টত গৈ চাব পাৰিব। গতিকে আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চেনেলত যদি নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধনুৰাশি জাতকৰ মাহৰ আৰম্ভণিতে কিছু প্ৰত্যাহ্বান আহিব, কিন্তু ইতিবাচক দিশটো হ'ল কাৰোবাৰ সহায়ত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনাৰ মাহৰ আৰম্ভণিতে কিছু বাধা বা কঠিনতা আহিব পাৰে বুলি কৈছে, কিন্তু এই ক্ষেত্ৰত আপুনি ভাল খবৰটো হ'ল বা ভাল কথাটো হ'ল যে আপুনি কাৰোবাৰ পৰা সহায় লাভ কৰিব এই ক্ষেত্ৰত, আৰু সহায় লাভ কৰি আপুনি নাইকিয়া কৰিবলৈ সক্ষম হ'ব। গতিকে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু পৰামৰ্শকো অনুসৰণ কৰিবলৈ আপোনাক কৈছে, আৰু ইয়াৰ দ্বাৰা আপোনাৰ দক্ষতা আৰু কৰ্মক্ষমতাও বৃদ্ধি পাব। গতিকে আপোনাৰ ঘৰৰ জ্যেষ্ঠসকলেই আপোনাৰ বেছিভাগ সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতা আৰু কৰ্মদক্ষতাও আপোনাৰ বৃদ্ধি পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সিহঁতৰ পৰামৰ্শসমূহ গ্ৰহণ কৰিবলৈ আপুনি যত্ন কৰিব। বিশেষকৈ মহিলাসকলে নিজৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব। গতিকে মহিলাসকলৰ যিবোৰ নিজৰ বা তত্ত্বাৱধানত যিবোৰ কাম থাকিব সেইবোৰ সুকলমে কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া শুনাৰ সৈতে জড়িত উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি কোনো ধৰণৰ মানসিক চাপ নাথাকে। এই সময়ত যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ স্থিতি কোমল কৰি ৰাখক আৰু অপ্ৰয়োজনীয় যুক্তি আৰু বিতৰ্কৰ পৰা আঁতৰি থাকক। অৰ্থাৎ এই সময়ত আপুনি নিজকে নিয়ন্ত্ৰণ কৰি চলিব লাগিব বুলি কৈছে, কাৰণ আপুনি নিজৰ যিবোৰ বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব সেইবোৰৰ ক্ষেত্ৰত আপুনি শান্তভাৱে যদি আগবাঢ়ি যায় তেন্তে আপুনি সফলতা লাভ কৰিব। আৰু কৈছে যে এইটো মাহত কাৰোবাৰ লগত বিতৰ্ক বা যি বাদ বিবাদ জনিত কাৰণ হ'ব পাৰে সেইবিলাকৰ পৰা আঁতৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। যদি কোনো কৃতিত্ব আপোনাৰ সন্মুখত আহে তেন্তে সেই বিষয়ে চিন্তা কৰি বেছি সময় খৰচ নকৰিব, অন্যথা আপোনাৰ এইবোৰ ক্ষেত্ৰত আৰ্থিক সমস্যাটো ভুগিব পাৰে। ধনৰ লেনদেনৰ লগত জড়িত বিষয়ত আপুনি সাৱধান হ'ব লাগিব, কাৰণ আপুনি কিছু ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি আৰ্থিক বিষয়বোৰত আপুনি নিজকে ভালদৰে সিদ্ধান্ত ল'বলৈ আপুনি চেষ্টা কৰিব, যাৰ সহায়ত আপুনি কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। আদালতৰ গোচৰ বা সামাজিক বিবাদ সম্পৰ্কীয় যিকোনো বিষয় সময়মতে সমাধান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে যদি আপোনাৰ কোনো বিষয় আদালতত জড়িত হৈ আছে তেন্তে এই বিষয়ে আপুনি ইয়াৰ জড়িত লোকৰ সৈতে পৰামৰ্শ ল'লে ভাল হ'ব, আৰু অতি সোনকালে এই বিবাদবোৰ আপুনি সমাধান কৰাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব। গতিকে বেছি আপুনি মানসিক চাপ নলৈ পেলাই আপুনি আপোনাৰ যিবোৰ পৰিৱৰ্তন কৰিব বিচাৰিছে ব্যৱসায়িক ক্ষেত্ৰখনত সেইবোৰ ৰূপায়ণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু বেছি চিন্তা কৰি সময় খৰচ নকৰিব, নহ'লে কোনো গুৰুত্বপূৰ্ণ চুক্তি বা অৰ্ডাৰ বাতিল হ'ব পাৰে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত বেছি আপুনি মানসিক চাপ নল'ব, আৰু যিবোৰ গুৰুত্বপূৰ্ণ অৰ্ডাৰ আহে সেইবোৰ আপুনি অতি সোনকালে ৰূপায়ণ কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব। আৰু আপুনি হয়তো কিছুমান প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব লাগিব, কিন্তু বন্ধুৰ সহায়ত আপুনি ইয়াৰ সমাধান বিচাৰি পাব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত যদিও কিছু বাধা বা কঠিনতা আহে, তথাপি আপুনি চেষ্টা কৰিব লাগিব যাতে সেইবোৰ সমাধান কৰাৰ। আৰু যদি আপোনাৰ পক্ষৰ এইবোৰ সমাধান কৰাৰ কাৰণে আপুনি ভাবে যে আৰু অলপ কাৰোবাৰ সহায় লাগে বুলি, তেনেহ'লে আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহায়ত ইয়াৰ সমাধান বিচাৰি পাব। চাকৰিত প্ৰজেক্টৰ বাবে সহকৰ্মীৰ সৈতে তৰ্কৰ পৰিস্থিতি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি শান্ত আৰু ধৈৰ্যশীল হোৱাটো গুৰুত্বপূৰ্ণ হ'ব, আৰু যত্ন কৰিব যাতে আপোনালোকৰ সহকৰ্মীৰ সৈতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতি যাতে উদ্ভৱ নহয়। ঘৰত এক সুষম পৰিৱেশ বিৰাজ কৰিব, যাৰ সহায়ত আপুনি ঘৰুৱা পৰিৱেশটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব, আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে আন্তৰিক ভাৱৰো জাগ্ৰত হ'ব। যদি কোনো সমস্যা চলি আছে তেন্তে সমাধান কৰাৰ সময় সকলোৰে অনুভৱ সম্পূৰ্ণ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপুনি
বৰ্তমান যি সমস্যা চলি আছে আপোনাৰ ঘৰত সেইবোৰৰ সহায়ত আপুনি সমাধান কৰাটো ভাল হ'ব আৰু সকলোৰে অনুভৱৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব আপুনি। এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। অবিবাহিত মানুহৰ মাজতো হয়তো এক বৃহৎ সম্পৰ্কৰ সম্ভাৱনা আছে। কৈছে যে আপোনাৰ পৰিয়ালৰ যদি কোনোবা অবিবাহিত লোক আছে তেনেহ'লে তেওঁলোকৰো ভাল সম্পৰ্ক আহিব পৰা সম্ভাৱনা থাকিব। বাহনখন এই মাহত আপুনি সাৱধানে ব্যৱহাৰ কৰিব লাগিব, অন্যথা পৰি বা আঘাত পোৱাৰ দৰে পৰিস্থিতি সম্ভৱ আছে। গতিকে বিপদজনক কাম কাজৰ প্ৰতি আপুনি আগ্ৰহী নহ'ব আৰু আপোনাৰ আপোনজনৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সাৱধানে আগবাঢ়িব। এই মাহৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ এই মাহৰ গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ বাবে এক সুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে যদি আপুনি ভাবিছে কিবা পৰিৱৰ্তন কৰাৰ কথা তেন্তে আপুনি কৰিব পাৰে, বা নতুন কাম যদি আৰম্ভ কৰিব বিচাৰিছে তেন্তে আপুনি আৰম্ভ কৰিব পাৰে, কাৰণ আপুনি ইয়াৰ সৈতে জড়িত সুফল লাভ কৰিবলৈ ওলাইছে। কিন্তু নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি অতিৰিক্ত কঠিন পৰিশ্ৰম আৰু কষ্ট কৰিব লাগিব। গতিকে যদি আপুনি কিবা লক্ষ্য বান্ধি লৈছে তেন্তে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব, অন্যথা আপোনাৰ কোনো লাভ নহ'ব। বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰি আৰু মনোৰঞ্জন সম্পৰ্কীয় কাম কাজ কৰিও টকা কটাব বা সময় কটাব। কৈছে যে বন্ধু বান্ধৱীৰ সৈতে যদি আপুনি কথা বতৰা বেছিকৈ পাতে বা মনোৰঞ্জন সম্পৰ্কীয় কাম কাজ আপুনি বেছিকৈ কৰে তেন্তে আপোনাৰ এইবোৰত সময় অতিবাহিত হ'ব বুলি কৈছে, আৰু লগতে ধনৰো অপচয় হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। কাম সম্পৰ্কীয় যিকোনো শুভ পৰিকল্পনা ঘৰতে কৰিব পাৰিব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু লগতে আত্মীয়ৰ ঘৰলৈ যাবলৈও আপুনি নিমন্ত্ৰণ পাব পাৰে। মাহৰ আৰম্ভণিতে কিছুমান ডাঙৰ খৰচৰ বাবে বাজেটত অসুবিধা হ'ব পাৰে। গতিকে যিবোৰ আপোনাৰ অপ্ৰয়োজনীয় খৰচ সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি চলিব লাগিব, অন্যথা আপোনাৰ বাজেটত কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ দায়িত্ব হ'ব। গতিকে আপুনি আপোনাৰ ভাই ভনীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। খং আৰু ক্ৰোধৰ দৰে নেতিবাচক অভ্যাসসমূহ নিয়ন্ত্ৰণ কৰি চলক, অন্যথা এইবোৰে আপোনাক বিপদত পেলাব পাৰে। আৰ্থিক বিষয়ৰ সন্দৰ্ভত অতি চিন্তাশীল আৰু সিদ্ধান্ত লওক। কৈছে যে আপুনি ধনৰ লেনদেনৰ সময়ত আপুনি চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাৰ যত্ন কৰিব, যাৰ সহায়ত আপুনি কোনো লোকচানৰ সম্ভাৱনা নাথাকিব। অতিমাত্ৰা আত্মবিশ্বাসৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক, অন্যথা আপোনাৰ অতিমাত্ৰা আত্মবিশ্বাসৰ ফলত আপুনি বিপদত পৰিব পাৰে। গতিকে কোনো ব্যক্তিয়ে অতিমাত্ৰা আত্মবিশ্বাস ৰাখিব নালাগে, কাৰণ এই অতিমাত্ৰা আত্মবিশ্বাসৰ ফলত অহংকাৰৰ সৃষ্টি হয় আৰু অহংকাৰে আপোনাক পতনৰ ফালে ঠেলি লৈ যায়। ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি মানসিক শান্তি লাভ কৰিব। আপুনি কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনাৰ সকলো কাম সুচাৰুৰূপে কিন্তু লাহে লাহে হৈ থাকিব। গতিকে আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ অধীনস্থ কৰ্মচাৰীসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰখাটো যত্ন কৰিব লাগিব, কাৰণ সিহঁতৰ আত্মবিশ্বাস বৃদ্ধি পালে তেওঁলোকে সম্পূৰ্ণ সমৰ্থন আগবঢ়াব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, আৰু যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো উন্নতি কৰিবলৈ সক্ষম হ'ব। এই সময়ত কোনো ডাঙৰ লাভ পাবলৈ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব আৰু লেনদেনৰ বিষয়ত অতি সাৱধান হ'ব। গতিকে কৈছে যে এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ডাঙৰ ৰিস্ক নল'ব, অন্যথা এইবোৰৰ ক্ষেত্ৰত আপোনাৰ কিছু লোকচানৰ সম্ভাৱনা থাকিব। আৰু লেনদেনৰ বিষয়সমূহত আপুনি অতিমাত্ৰা কৈছে যে সাৱধান হ'ব লাগিব। বছ আৰু বিষয়াসকলৰ নিয়োজিত লোকৰ কামত সুখী হ'ব, অৰ্থাৎ যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ কামৰ পদ্ধতি দেখি তেওঁলোকৰ বিষয়াসকল বা উচ্চপদস্থ বিষয়াসকলে তেওঁলোকক উৎসাহিত কৰিব পাৰে। পৰিয়ালৰ কিছুমান সমস্যা আহিব, কিন্তু সেইবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব, অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব পাৰে। গতিকে সময় থাকোঁতে আপুনি পৰিয়ালত চলি থকা যিবোৰ জটিলতা আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু পৰিয়ালৰ সৈতে যিকোনো বিনোদনমূলক ভ্ৰমণো সম্ভৱ আছে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱ আৰু শিষ্টাচাৰৰ যত্ন লোৱাটো নিশ্চিত কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ডায়েবেটিছ, ৰক্তচাপ আদিৰ সমস্যা হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে মানসিক চাপ আৰু উদ্বেগৰ দৰে কামৰ পৰা নিজকে ৰক্ষা কৰি চলিব।
আপোনাৰ পত্নীৰ স্বাস্থ্য আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব। এই মাহৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ ব্যস্ত থকাৰ পিছতো নিজৰ লগতে ঘনিষ্ঠ আত্মীয়ৰ বাবে কিছু সময় উলিয়াব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে আপোনাৰ মধুৰতাও বৃদ্ধি পাব। সামাজিক আৰু ধৰ্মীয় কাম কাজত সময় কটালে মানসিক শান্তি লাভ কৰিব, গতিকে আজি এইটো মাহত আপুনি যত্ন কৰিব যাতে কিছু আপুনি সমাজত আৰু ধৰ্মীয় কাম কাজত অৰিহণা যোগোৱা। ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব। সম্পত্তিৰ লেনদেনত সফলতাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ যিকোনো বিশেষ প্ৰতিভা মানুহৰ সন্মুখত আহিব পাৰে, গতিকে আপুনি আপোনাৰ প্ৰতিভাসমূহ প্ৰতিফলিত কৰিবৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ওপৰত মানুহ আপ্লুত হ'ব। আপুনি শাৰীৰিকভাৱে সক্ৰিয় অনুভৱ কৰিব এই মাহত, গতিকে আপুনি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব। আৱেগৰ দ্বাৰা বোৱাই যোৱা বা খৰখেদাকে যিকোনো সিদ্ধান্ত লোৱাটোৱে আপোনাক বিপদত পেলাব পাৰে, গতিকে কামবোৰ স্বাভাৱিকভাৱে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব আৰু যত্ন কৰিব যাতে আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখে আৰু কোনো ক্ষেত্ৰতে আপুনি খৰখেদা নকৰিব। এইবোৰৰ কাৰণে আপুনি কিছু বিপদতো পৰিব পাৰে। নিজৰ দায়িত্বৰ পৰা পলাই নাযাব, বৰঞ্চ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপুনি যি দায়িত্ব নাপায় কিয় সেইবোৰ আপুনি সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু সেইবোৰ যদি আপুনি সুকলমে কৰিব পাৰে তেনেহ'লে আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ বাজেট নিশ্চয়কৈ মনত ৰাখিব আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। মাহৰ মাজভাগতে এটা ডাঙৰ কথাক লৈ চুবুৰীয়াৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি এইবোৰত ডাঙৰ বিপদতো পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ওচৰ চুবুৰীয়াৰ লগত সমাধানৰ চেষ্টা কৰিব আৰু আপুনি এনে কৰিলে আপুনি ডাঙৰ বিপদৰ পৰাও ৰক্ষা পৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সচেতন হ'ব। ব্যৱসায় সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সময় উৎকৃষ্ট হৈ আছে, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তাও থাকিব। এই সময়ত কৰ্মক্ষেত্ৰৰ প্ৰতিটো সৰু সৰু কথা নিবিড় আৰু গুৰুত্ব সহকাৰে মূল্যায়ন কৰক, কাৰণ এনে কৰিলে আপোনাক ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু সৰু সৰু কথাবোৰ আপুনি আওকাণ কৰি চলিলে আপোনাৰ সহকৰ্মীসকলৰ মাজতো ভাল সম্পৰ্ক গঢ়ি উঠিব। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক, কাৰণ এই সময়ত বা এই মাহত আপোনাৰ ভাল গ্ৰহৰ অৱস্থান ৰৈ আছে। পে'মেণ্ট আদি এতিয়া বন্ধ হ'ব পাৰে, যাৰ বাবে মনটো বিচলিত হৈ থাকিব পাৰে, কিন্তু আপুনি এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব। আপোনাৰ নিজে এইবোৰ বস্তু স্বাভাৱিক হৈ পৰিব। আপোনাৰ প্ৰজেক্টটো কৰ্মস্থলীত সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ কিছু উন্নতি দেখিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত সম্প্ৰীতি থাকিব আৰু হাস্যৰস আৰু মনোৰঞ্জনত পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব পাৰিব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাও সুসংগঠিত আৰু সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত চিন্তাশীলভাৱে পদক্ষেপ লওক, নহ'লে সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। গতিকে প্ৰেমৰ সম্পৰ্কবোৰত যিসকলে আছে তেওঁলোকে অতি সাৱধানে যদি সিদ্ধান্তবোৰ লয় তেনেহ'লে তেওঁলোকৰ সমস্যাবোৰ সমাধান হ'ব আৰু লগতে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। অত্যাধিক দৌৰাদৌৰিৰ বাবে ক্লান্তি আৰু মানসিক চাপ থাকিব, গতিকে উপযুক্ত জিৰণি লোৱাটো নিশ্চিত কৰিব আৰু এই মাহত আপুনি গাড়ীখন সাৱধানে চলাবলৈ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশিৰ এই মাহটো পৰিকল্পিত কাম সম্পূৰ্ণ কৰাৰ বাবে অনুকূল সময়, গতিকে আপোনাৰ ইচ্ছামতে কাম কাজত সফলতাও লাভ কৰিব। সেইবাবে আপুনি এই মাহটো সম্পূৰ্ণ মনোযোগেৰে আপুনি কামবোৰ কৰাত গুৰুত্ব দিব আৰু আপুনি ইয়াৰ সহায়ত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শিশুৰ ভৱিষ্যত সন্দৰ্ভত যিকোনো পৰিকল্পনা সফল হ'ব বুলি আশা কৰা হৈছে, গতিকে আপোনাৰ সন্তানৰ কিছু পৰামৰ্শ আগবঢ়াত আপুনি গুৰুত্ব দিব। ভূমি সম্পত্তি সম্পৰ্কীয় কামতো অগ্ৰগতি লাভ কৰিব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে কিছু গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আপুনি নিজকে প্ৰমাণ কৰাৰো সুযোগ পাব। গতিকে এই মাহটো আপোনাৰ বাবে অতি সুখদায়ক হ'ব। যদি ক'ৰবাত পইচা আবদ্ধ হৈ থাকে তেন্তে টকা বিচাৰি ঘূৰাই পোৱাৰ সম্ভাৱনা ভাল, গতিকে আপুনি যদি কাৰোবাক টকা ধাৰে দিছিলে বা ক'ৰবাৰ পৰা পোৱা
পাবলৈ সম্ভাৱনা আছিলে তেন্তে আজি এই মাহত আপুনি সেইবোৰ উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখক আপুনি নিশ্চয়কৈ ভাল ফলাফল লাভ কৰিব মাহৰ আৰম্ভণিতে আপোনাৰ বাকী থকা কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত ক্ৰমান্বয়ে এক সংঘটিত পৰিৱেশৰ সৃষ্টি হ'ব গতিকে আপুনি যিবোৰ কাম বাকী আছিলে সেইবোৰ কাম আপুনি মাহৰ আৰম্ভণিৰ পৰাই চেষ্টা কৰিব যাতে সম্পূৰ্ণ কৰিবলৈ আৰু এই ক্ষেত্ৰত আপুনি ভাল সফলতাও লাভ কৰিব ওচৰ চুবুৰীয়াৰ লগত তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে দৈনন্দিন জীৱনত বিঘ্নিত হ'ব পাৰে গতিকে আপোনাৰ ওচৰ চুবুৰীয়াৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি গুৰুত্ব দিব আৰু এনে কৰিলে আপুনি সমাজতো সন্মান বৃদ্ধি পাব মানসিক চাপৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতিবোৰ সমাধান কৰাৰ যত্ন কৰক ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰি চলক ইয়াৰ জৰিয়তে আপোনাৰ বাজেট সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব ব্যৱসায়ত অগ্ৰগতিৰ বাবে কৰা প্ৰচেষ্টা ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব গতিকে সম্প্ৰসাৰণৰ সম্পৰ্কীয় প্ৰচেষ্টাসমূহ বা পৰিকল্পনাসমূহ বিবেচনা কৰি আপুনি সেইবোৰ অতি সোনকালে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব সেইবাবে আপুনি কোনোবা অভিজ্ঞতা থকা ব্যক্তিৰ পৰাও যদি পৰামৰ্শ লয় তেনেহ'লে ভাল হ'ব কোনো লক্ষ্য বা সাফল্য লাভ কৰিলে সকাহ পাব গতিকে এই মাহত যদি কিবা সাফল্য বা লক্ষ্য পূৰণ হয় তেনেহ'লে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব কোনো চৰকাৰী বিষয় যদি আবদ্ধ হৈ থাকে তেন্তে প্ৰভাৱশালী ব্যক্তিৰ জৰিয়তে সমাধান কৰিব পৰা যাব গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব যাতে আপোনাৰ যিবোৰ চৰকাৰী বিষয় আছে সেইবোৰত আপুনি যদি সমাধান পোৱা নাই এতিয়ালৈকে তেনেহ'লে আপুনি কাৰোবাৰ সহায়ত এইবোৰ সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰিব কিন্তু অচিনাকি মানুহৰ লগত যিকোনো ব্যৱসায়িক চুক্তি কৰাৰ সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু এই মাহত আপুনি যিকোনো অচিনাকি ব্যক্তিৰ সৈতে ব্যৱসায়িক যিবোৰ চুক্তি কৰিব সেইবোৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে কৰাটো আপোনাৰ বাবে ভাল হ'ব চাকৰিত ভাল ব্যৱস্থা থাকিব এইভাৱে নিয়োজিত লোকৰ কোনো মানসিক চাপ এইটো মাহত নাথাকে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচী কৰা হ'ব আৰু প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব গতিকে পৰিয়ালৰ সদস্যৰ সৈতে ক'ৰবালৈ যোৱা বা মনোৰঞ্জনমূলক কাৰ্যসূচীৰ ফলত পৰিয়াল ব্যৱস্থাটো আপোনাৰ সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে মধুৰতাও বৃদ্ধি পাব গতিকে এইবোৰ কাৰ্যসূচী আপুনি ৰূপায়ণ কৰাৰ যত্ন কৰিব আৰু লগতে প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ ফলত ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাস বৃদ্ধি পাব বন্ধু বান্ধৱীৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচী কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে আপুনি এক ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব অবিবাহিত লোকৰ বাবে এই মাহত আপোনাৰ কোনো বিবাহ সম্পৰ্কীয় ইচ্ছা পূৰণ হ'ব পাৰে গতিকে আপোনাৰ ঘৰখন ইয়াৰ ফলত ইতিবাচক হৈ পৰিব খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিলে আপুনি সুস্থ অনুভৱ কৰিব আৰু লগতে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব গতিকে নিয়মীয়াকৈ ৰক্তচাপ ডায়েবেটিছ আদি পৰীক্ষা কৰি থাকিব এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4 আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আপোনালোকৰ গোটেইখিনি মই নৱেম্বৰ মাহৰ ৰাশিফল দি থৈছোঁ আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব আজি ভিডিঅ'টো কেনে লাগিছে জনাব নিশ্চয়কৈ আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ